নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে মই দেৱাশিষে আপোনালোকক টেকনিকেল দেৱাশিষ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই দেখাম ইউটিউবৰ পৰা কেনেদৰে ভিডিঅ' ডাউনলোড কৰি আপুনি গেলাৰীত ছেভ কৰিব পাৰিব। বহুতেই ডাউনলোড কৰিব ভাবে কিন্তু ডাউনলোড কৰিব নোৱাৰে, কিন্তু আজি সেই প্ৰচেছটো মই আপোনালোকক অতি সহজতে দেখাই দিম। আপোনালোকে তেনেদৰে ডাউনলোড কৰি গেলাৰীত ছেভ কৰিব পাৰিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখিনিতে আৰু এটা কথা কওঁ, এতিয়ালৈকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অনাগত দিনত যাতে মোৰ ভিডিঅ'বোৰ সোনকালে আপোনালোকে পায় তাৰ বাবে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। চাওক বন্ধুসকল, আজি আপোনালোকক মই ভিডিঅ' আৰু অডিঅ' দুইটা কেনেদৰে ডাউনলোড কৰে, ইউটিউবৰ পৰা কেনেদৰে ডাউনলোড কৰি আপুনি গেলাৰীত ছেভ কৰিব পাৰে সেয়া দেখুৱাম। তো বলক আমি ইউটিউবলৈ যাওঁ। ইউটিউবলৈ গৈ আমি ন' কপিৰাইট চাউণ্ড মিউজিক আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপুনি যিকোনো এটা আপুনি চাব। ইয়াত আপোনাৰ ব্লগ ন' কপিৰাইট মিউজিক বুলি আছে, মই এইটোত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত ইয়াত এটা লৈ ল'ব। এটা লোৱাৰ পিছত মিউজিক এটা লোৱাৰ পিছত আপোনালোকে ইয়াত চাব শ্বেয়াৰ অপশ্যন আছে, শ্বেয়াৰ অপশ্যনত যাব। শ্বেয়াৰ অপশ্যনত যোৱাৰ পিছত আপোনাৰ ইয়াত লিংকটো কপি কৰিব। লিংকটো কপি কৰাৰ পিছত আপুনি এইটো মিনিমাইজ কৰিব। মিনিমাইজ কৰাৰ পিছত আপুনি ডাইৰেক্ট যাব গুগলত গৈ আপুনি ইয়াত চাৰ্চ কৰিব ইউটিউব ভিডিঅ' কনভাৰ্টাৰ। ইউটিউব ভিডিঅ' কনভাৰ্টাৰ চাৰ্চ কৰাৰ লগে লগে ফাৰ্ষ্ট যিটো ওলাইছে সেইটোতে আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখিছে পেষ্ট লিংক হিয়াৰ। তো আপুনি ইয়াত কপি কৰা লিংকটো ইয়াত পেষ্ট কৰিব। পেষ্ট কৰাৰ পিছত আপুনি ষ্টাৰ্ট বুটামটো দেখিছে, তাত আপুনি ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এইটো নেট ফাষ্ট থাকিলে এইটো সোনকালে হৈ যায়। তাৰপিছত চাব ইয়াত ডাউনলোড অপশ্যনটো আপোনাৰ আহি যাব। ডাউনলোড অপশ্যন অহাৰ লগে লগে আপুনি ইয়াত ডাউনলোডত ক্লিক কৰক। ডাউনলোড ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত ডাউনলোড হৈ আছে। আপুনি এনেকৈ ডাউনলোড কৰিব পাৰিব। আৰু যদি ভিডিঅ' ডাউনলোড কৰিম বুলি ভাবে তেনেহ'লে আপুনি এতিয়া এইটো ভিডিঅ' কনভাৰ্টাৰ। আপুনি যদি অডিঅ' ডাউনলোড কৰিম বুলি ভাবে তেনেহ'লে আপুনি ইউটিউব MP3 কনভাৰ্টাৰ বুলি মাৰি দিব আৰু তাত প্ৰথম লিংকটোতে আপুনি ক্লিক কৰাৰ পিছত তাতে আপুনি লিংকটো পেষ্ট কৰিব। পেষ্ট কৰাৰ পিছত ডাউনলোড কৰিব। এনেকৈ আপুনি অতি সহজতে আপুনি ডাউনলোড কৰিব পাৰিব। এইটোৱে হৈছে মিউজিক। তো যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো তলত কমেণ্ট কৰিব কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব যাতে সকলোৱে ইউটিউবৰ পৰা ভিডিঅ'ই হওক বা হোৱাটছআপ ষ্টেটাছেই হওক সকলো ডাউনলোড কৰিব পাৰে। তো আজিলৈ ভিডিঅ' ইমানেই। বাই বাই।